এই ভিডিঅ'টোত বিদ্যাভাৰতী পাঠ্যক্ৰমৰ ৬ষ্ঠ শ্ৰেণী গণিত বিষয়ৰ অধ্যায় ৬ৰ যিটো পাঠ দিয়া আছে আমাৰ অখণ্ড সংখ্যা এইটো আজি আমি আলোচনা কৰিম। আমাৰ ৰৈ যোৱা অনুশীলনী দুটা 5B আৰু 5C আমি পিছত আলোচনা কৰিম, কাৰণ তোমালোকক সেই দুটা অনুশীলনী দ্বিতীয় পৰীক্ষাত নালাগিব। সেইবাবে আমি অধ্যায় ৬ৰ অখণ্ড সংখ্যাটো আলোচনা কৰিবলৈ লৈছোঁ। অখণ্ড সংখ্যা জনাৰ আগতে আমি কিছুমান কথা জানিব লাগিব। ইতিমধ্যে তোমালোকক শিকোৱা হৈছে যে স্বাভাৱিক সংখ্যা আমাৰ কি আছিল? স্বাভাৱিক সংখ্যা আমাৰ 1ৰ পৰা আৰম্ভ হয়, 1 2 3 এনেকৈ আটাইবোৰ ধনাত্মক সংখ্যা। ধনাত্মক সংখ্যাবিলাকক আমাৰ স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আৰু পূৰ্ণ সংখ্যা কি আছিল আমাৰ? পূৰ্ণ সংখ্যা আছিল আমাৰ 0 1 2 3। 0 আৰু স্বাভাৱিক সংখ্যাৰ যোগফলক কি কয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ঠিক এইদৰে অখণ্ড সংখ্যা কি হ'ব এতিয়া? অখণ্ড সংখ্যা হ'ব আমাৰ 0 1 2 3 এনেকৈ ধনাত্মক সংখ্যাবোৰ হ'ব, আৰু লগতে আমাৰ 0ৰ পৰা ইফালে ঋণাত্মক সংখ্যাবোৰো হ'ব। কথাটো বুজি পাইছা? অখণ্ড সংখ্যা বুলি ক'লে ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা আৰু 0 এই আটাইবোৰকে বুজাব। এইখিনি কথা প্ৰথমতে তোমালোকে জানিব লাগিব। এতিয়া ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ ধাৰণাটো ল'ব লাগিলে কেনেকৈ হ'ব? যে ধৰা হ'ল এটা কলমৰ দাম 20 টকা। কলমটোৰ দাম কিমান? 20 টকা। তোমাৰ হাতত আছে ধৰা 15 টকা তোমাৰ হাতত আছে। এতিয়া কলমডাল কিনিবলৈ যাওঁতে কি হ'ব? যে তোমাৰ হাতত মাত্ৰ কি আছে? 15 টকা আছে, কিন্তু কলমডালৰ দাম কি? 20 টকা। তেতিয়াহ'লে কলমডাল কিনিলে কি হ'ব? তোমাৰ 5 টকা দোকানত বাকী থাকিব, আৰু সেই বাকী থকা সংখ্যাটো হ'ব আমাৰ কি? ঋণাত্মক, কাৰণ সেইটো তোমাৰ দিবলগীয়া টকা থাকিল। কথাটো বুজি পাইছা? এইটো এতিয়া হাতত আছিল তোমাৰ 15 টকা। যদি কলমডালৰ দাম 10 টকা হয়, তেন্তে তোমাৰ হাতত জমা থাকিব এইবাৰ কিমান? 5 টকা, কাৰণ হাতত আছিল 15, খৰচ হ'ল 10, থাকিল 5। এইটো তোমাৰ হ'ব কি? ধনাত্মক সংখ্যা। এইটো তোমাৰ হাতত জমা থাকিল, আৰু এইটো আছিল কি? তোমাৰ দিবলগীয়া থাকিল। গতিকে ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ ধাৰণাখিনি এনেকৈ ল'ব লাগিব। তাৰোপৰি কিছুমান কথা আছে। ধৰা হ'ল এইটো আমাৰ সাগৰ পৃষ্ঠ। এতিয়া সাগৰৰ পৃষ্ঠৰ ওপৰৰ যিখিনি আমাৰ জোখ সেইখিনি আমি ধনাত্মক সংখ্যা বুলি ধৰি ল'ম, আৰু যিখিনি তলৰ জোখ সেইখিনি আমি ঋণাত্মক সংখ্যা বুলি ধৰি ল'ম। অৰ্থাৎ সাগৰ পৃষ্ঠৰ 10 মিটাৰ ওপৰত হ'লে কি হ'ব? এইটো 10 মিটাৰটো এনেকৈ হ'ব। আৰু ধনাত্মক সংখ্যাৰ আগত ধনাত্মক চিন অৰ্থাৎ যোগ চিন নিদিলেও কথা নাই। আমাৰ 10টো লিখিলে এইটো আমি কি বুজিম? যে ধনাত্মক এইটো সংখ্যা। কিন্তু ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত আমি বিয়োগ চিনটো দিব লাগিব। এতিয়া সাগৰ পৃষ্ঠৰ যদি আমি 5 মিটাৰ তলত বুলি কওঁ, তেতিয়াহ'লে সেইটো -5 বুলি বুজিব লাগিব। এতিয়া কোনো এটা ব্যৱসায় কৰাৰ পিছত যদি তোমাৰ লাভ হয়, লাভটো আমি ধনাত্মক সংখ্যাত লিখিম, আৰু যদি লোকচান হয়, তেতিয়াহ'লে সেই লোকচানটো আমি ঋণাত্মক সংখ্যাত লিখিম। হৈছে? ঠিক সেইদৰে তোমালোকৰ কিতাপত দিয়া আছে, থাৰ্মোমিটাৰে উষ্ণতা জোখা হয় 0 ডিগ্ৰী চেলচিয়াছৰ ওপৰৰ উষ্ণতাক প্লাছ চিনেৰে, আৰু 0 ডিগ্ৰী চেলচিয়াছৰ তলৰ উষ্ণতাক মাইনাছ চিনেৰে আমি চিহ্নিত কৰিম। এতিয়া 0 ডিগ্ৰী চেলচিয়াছৰ ওপৰত 30 ডিগ্ৰী, এইটো কি হৈছে? আমাৰ ধনাত্মক সংখ্যা। আৰু 0 ডিগ্ৰী চেলচিয়াছৰ তলত 5 ডিগ্ৰী, এইটো আমি কেনেকৈ লিখিম? এইটো -5 ডিগ্ৰী লিখিম, কাৰণ এইটো 0 ডিগ্ৰী চেলচিয়াছৰ তলত কৈছে, আৰু 0 ডিগ্ৰী চেলচিয়াছৰ ওপৰত কৈছে। এইটো কি লিখিম আমি? +30 ডিগ্ৰী চেলচিয়াছ। এইটো প্লাছ চিনটো দিলে হ'ব, নিদিলেও কথা নাই। হৈছে? এতিয়া আমি অখণ্ড সংখ্যা বুজিবলৈ আমি এডাল সংখ্যা ৰেখা আঁকিম। চাবা, এইডাল আমাৰ সংখ্যা ৰেখা। আমাৰ ঠিক সমাজত কি লিখিম? 0টো লিখিম, আৰু সোঁফালে লিখিম আমি ধনাত্মক সংখ্যাবোৰ 1 2 3 4 9 10, আৰু 0ৰ বাওঁফালে লিখিম আমি কি? ঋণাত্মক সংখ্যাবোৰ 1 2 3 7 8
9 10 এতিয়া তোমালোকে কোৱাচোন যে কোনবোৰ সংখ্যা ডাঙৰ হ'ব আমাৰ ডাঙৰ হয় সংখ্যাবোৰ কোনবোৰ সোঁফালে থকা সংখ্যাবিলাক আমাৰ ডাঙৰ হয় এতিয়া সোঁফাল শূন্যৰ সোঁফালে যিমান যাব সিমানে ডাঙৰ হৈ থাকিব শূন্যৰ যিমানে বাওঁফালে গৈ থাকিব সংখ্যাবোৰ সিমানে কি হ'ব আমাৰ সংখ্যাটো সৰু হৈ গৈ থাকিব এতিয়া চোৱা শূন্য বুলি কথা নাই এতিয়া 10ৰ আমি বাওঁফালে যোৱা সংখ্যাবিলাক আটাইবোৰ সংখ্যা 10তকৈ কি হ'ব কম হ'ব 10তকৈ 9টো কম এটো বাওঁফালে আছে 9ৰ বাওঁফালে 8 গতিকে কম এটো বাওঁফালে আছে কম বাওঁফালে কম 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 আনকি শূন্যতকৈ এটো কম এটোতকৈ এটো কম এটোতকৈ এটো কম 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 এটো কম আৰু সোঁফালে যিমান সংখ্যাবোৰ যোৱা হ'ব আমাৰ কি হ'ব ইমানে সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকিব এটোতকৈ এটো ডাঙৰ এটোতকৈ এটো ডাঙৰ এটো ডাঙৰ এটো ডাঙৰ এটো ডাঙৰ এনেকৈ ডাঙৰ সংখ্যা গৈ থাকিব কথাটো বুজি পাইছা এইখিনি তোমালোকে জানিব লাগিব এতিয়া এইখিনি কথা মনত ৰাখিব লাগিব আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাই কি হ'ব গোটেইবিলাক পূৰ্ণ সংখ্যা আটাইবোৰ স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা আটাইবোৰ পূৰ্ণ সংখ্যায়ো অখণ্ড সংখ্যা আৰু শূন্য ধনাত্মক নহয় ঋণাত্মক নহয় এইখিনি কথা মনত ৰাখিব লাগিব এতিয়া সংখ্যাবোৰৰ আমি তুলনা কৰিলে কি হয় যে -6তকৈ -5টো সৰু গতিকে এইটো চিন হ'ব -6 smaller than -5 -5 smaller than -4 গতিকে এই আটাইবোৰ সংখ্যা সৰু হ'ব ইফালে যোৱা সংখ্যাবিলাক কি হ'ব এনেকৈ ডাঙৰ হৈ গৈ থাকিব এইটো কি হ'ল আমাৰ ঊৰ্ধ্বক্ৰমত সজোৱা আছে সংখ্যাটো হৈছে এইটো মনত ৰাখিব লাগিব সংখ্যা ৰেখাৰ সংখ্যাবোৰ সোঁফালে যিমান আগুৱাই যাব সিমানে সংখ্যাটো ডাঙৰ হৈ গৈ থাকিব আৰু যিমানে বাওঁফালে গৈ থাকিব সিমানে সংখ্যাটো কি হ'ব আমাৰ সৰু হৈ গৈ থাকিব এতিয়া 4 আৰু 9ৰ ভিতৰত থকা অখণ্ড সংখ্যা কেইটা লিখা 4 আৰু 9 এইটো ধনাত্মক 4 আৰু ধনাত্মক 9 এইটো এনেকৈ চাব লাগিব আমি সংখ্যা ৰেখাত এই 4 আৰু 9ৰ মাজত থকা অখণ্ড সংখ্যা কেইটা কি হ'ব আমাৰ 5 6 7 8 ঠিক আছে -10 -4ৰ মাজত থকা অখণ্ড সংখ্যা কেইটা কি হ'ব এইকেইটা হ'ব -9 -8 -7 -6 -5 আৰু -3 আৰু +3 -3 +3ৰ মাজত থকা অখণ্ড সংখ্যা কেইটা কি হ'ব -2 হ'ব -1 হ'ব 0 হ'ব 1 2 এইটো আৰু এইটোৰ মাজত এইকেইটা সংখ্যা হ'ব কথাটো বুজি পাইছা এইবিলাক তোমালোকৰ অনুশীলন কৰিব লাগিব অংকবিলাক গতিকে মনত ৰাখিবা হৈছে এতিয়া আমি জানিব লাগিব পৰম মান কাক কয় পৰম মান মানে কি কোনো এটা সংখ্যা শূন্যৰ পৰা কিমান আঁতৰত আছে তাকে বুজায় এতিয়া এই 4টো শূন্যৰ পৰা কিমান আঁতৰত আছে 1 2 3 4 গতিকে এই +4ৰ পৰম মান কি হ'ব 4 হ'ব 4 হ'ব আনকি -4ৰ পৰম মান কি হ'ব এই -4টো শূন্যৰ পৰা কিমান আঁতৰত আছে 1 2 3 4 4 হ'ব কথা বুজি পাইছে +4ৰ পৰম মানো 4 হ'ব আৰু -4ৰ পৰম মানো আমাৰ কি হ'ব 4 হ'ব ঠিক সেইদৰে -10ৰ পৰম মান 10 আৰু 10ৰ পৰম মান 10 এইবিলাক কথা জানিব লাগিব ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি 6a যিখিনি পাঠভিত্তিক অংক দিয়া আছে সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ দিছোঁ ধন্যবাদ